আমাৰ গুডি মানুহ ধুনীয়াকৈ শুই আছে। কালি বেজি লোৱা। আৰু এতিয়া মই ভাত কেইটামান খাই লওঁ। এওঁ কাম বনবোৰ অলপমান কৰি থৈয়ে গ'ল। ভাতহে খাবলৈ আছে। মই এতিয়া ভাত কেইটামান খাই লওঁ। স্কচ আলু ভাজি বনাই থৈ গৈছিলে আৰু দাইল একো নবনালে আজি। এনেকৈ ভাত কেইটামান খাই লওঁ পটাপট। গুডি মানুহ উঠিব এতিয়া। গুডি মানুহ ইয়াতে শুৱাই থৈছোঁ বাৰু, দেখাইছোঁ ৰ'ব। গুডি মানুহ শুৱাই লৈছোঁ। এইফালে আহিছে এটা পাৰ্চেল। কি আহিছে আপোনালোকক দেখাই আছোঁ ৰ'ব। বাহিৰতে অলপ সময় বহিছোঁ এতিয়া আমি। কিবা এটা বস্তুটো সৰু লাগিছে। সৰু দেখি পাইছোঁ। ই কেৰেক্টাৰ ইমান নকৰিব, হাঁহ পাই গ'ল। ধুনীয়া আহিছে, বেয়া নহয়। এখন ফিটিং কৰিব লাগিব আৰু এনেকৈ আহে হ'বলা। গুডুক কি ধৰোঁতে পাইছে। আৰু এজনী আমাৰ গুডি মানুহে কোচত ধুনীয়াকৈ শুই আছে। তাই বেজি লোৱা কালি একদম বিষত কান্দি আছে আৰু অলপমান ভাল হৈছে আৰু। সেইকেইটা কিনাও ফেলে। এনেকৈ এই কিনাও ফেলে সেনেকুৱা। চুইচাচোন কেনেকুৱা বস্তুটো। তেনেকৈ মানুহ শুই আছে। আমি এতিয়া ইয়াৰ পাৰ্চেল আহিছিলে, এইটো খুলিলোঁ। এতিয়া ফিটিং কৰিব লৈছে। ভালকৈ ফিটিং কৰিব জনা নাই। কেনেকুৱা আছিলে চাই লৈছে এতিয়া। এজনী কালি বেজি লোৱা পূৰা বিষত শুই আছে এতিয়া। অকণ ইফালে দেখোন। অকল এনেকৈ লগাই দিলে হৈ যাব নেকি? এইটো এৰি নাযাব। সেইফালে এতিয়া হেৰি কৰাটোহে, ক'ৰবাত লগোৱাটোহে। এইখন এনেকৈ থাকি ক'ত এখন ক'ত লগাব, কেনেকৈ ফিটিং কৰিব নাজানো দেই। এতিয়া ফিটিং কৰি হৈ গ'ল। মূৰ্তিটো ধৰিব নাই আমাৰ। যি আমাৰ গধূলিৰ সাজত আছে সৰিয়হৰ লগত বনোৱা কণীৰ তৰকাৰী। এয়া দেখিছে নহয়, আলু আৰু সৰিয়হ দি বনোৱা ডিম কাৰী। আৰু এইফালে ভাত। এইটো ভাত নিয়াহি। মই এইখনতে খাই ভাল পাওঁ, সেইকাৰণে এইখন কাঁহীতে সদায় খাবলৈ লৈ লওঁ। আপোনালোক বাৰী দিম নেকি? নহয়, ইয়াতে দি দিম নেকি কাঁহীতে? জলকীয়া লৈ ল'ব, খাই দিয়া। ভাত পানী সোনকালে খালোঁহে হয় গুডি মানুহ শুব বুলি, কিন্তু তাই নুশুৱে। 11টামান বাজি গ'ল। তাৰপিছত মই এইখন আনি পিনি তাইক ইয়াতে শুৱাই দিলোঁ। অলপ দেৰি জোকাৰি থকাত তাই এতিয়া 12টা বাজিলে, ধুনীয়াকৈ টোপনি গ'লহে হয়। এতিয়া মই এইখনৰ পৰা উঠাই নিম কেনেকৈ তাকে ভাবিছোঁ। উঠালেই তাই মানে সাৰ পাব। আৰু আজিৰ ভিডিঅ'টো আমাৰ ইয়াতে সামৰিছোঁ।